Hey guys, so আজি এই ভিডিঅ'ত মই আপোনাক জনাম কি আমি আমাৰ বালি ট্ৰিপ অন আ বাজেট কেনেকৈ প্ল্যান কৰিলোঁ। আমি অলমোষ্ট 6 months বিফৰ আমাৰ টিকেটকেইটা বুক কৰিছিলোঁ। মই এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ কি মিড উইকৰ টিকেট আপোনাৰ সদায় অকণমান সস্তা হয় কম্পেয়াৰ টু উইকেণ্ড। তো সেইকাৰণে আমি মিড উইকত ট্ৰেভেল কৰোঁ। এইটো আপুনি অকণমান পইণ্ট বনাব আৰু সদায় ৱেবছাইটছকেইটা কম্পেয়াৰ কৰিব। মেক মাই ট্ৰিপ, ক্লিয়াৰ ট্ৰিপ, চবতে আপোনাৰ কেতিয়াবা ভাল ভাল অফাৰ চলি থাকে। আৰু মোষ্টলি ইনকগনিটো মোডতে আপুনি ফ্লাইট বুকিং কৰিব। চ' আজি এই ভিডিঅ'ত জেগাটো দেখামে আৰু লগতে টিপছো দি গৈ থাকিম কি কেনেকৈ আমি এই ট্ৰিপটো বাজেটত কৰিলোঁ। চ' চাই থাকিব। গুড মৰ্ণিং গাইজ, অল দ্য ৱে ফ্ৰম বালি ইণ্ডোনেছিয়া। আৰু ইয়াত ৰাতিপুৱা 6টা বাজিছে। মই উঠিছোঁ টু শ্ব' ইউ আ বিউটিফুল ভিউ। ৰাতি অকণমান দেৰি হ'ল শুওঁতে, এণ্ড আই ৱাজ ছ' টায়াৰ্ড। আৰু ৰাতি আপোনাক মোৰ ৰুমৰ পৰা ভিউ এটা দেখাইছিলোঁ, যোনটো মই কৈছিলোঁ কি ৰাতিপুৱা গম পাম কেনেকুৱা হয়। চ' এই ভিউটো হয় এইটো ৱাশৰুম হয় আৰু ৱাশৰুমৰ পৰা ইণ্ডিয়ান অ'চিয়ান ভালকৈ দেখা পায়। ৰাতিপুৱা উঠি গা ধুই ওলাই গ'লোঁ জেগা এক্সপ্ল'ৰ কৰিব। আৰু টেনশ্যন নল'ব, ইয়াতে ব্লাইণ্ডছ আছিল, তো ফুল প্ৰাইভেচি আছিলে। If you want to get married here at a destination wedding কৰিব বিচাৰে, that is chapel and that garden আছে। চ' বালিত আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আছিল উল্লুৱাটু। আৰু ইয়াত আমি আছিলোঁ ব্লু পইণ্ট বে ভিলা এণ্ড স্পাত। ভাল ৰিভিউ আছিলে বিফৰ ক'ভিড, বাট পষ্ট ক'ভিড ৰিভিউকেইটা ইমান ভাল নাছিল। চ' উই ৱে কুৱাইট স্কেপ্টিকেল, বাট জেগাটো ফেণ্টাষ্টিক আছিল আৰু ব্ৰেকফাষ্ট চব ইনক্লুডেড আছিলে। আৰু এই জেগাটো আমি বুক কৰিছিলোঁ আগোডা দি। আগোডা ইজ আনাডাৰ ভেৰি গুড ৱেবছাইট য'ত আপুনি বহুত ভাল ডিল পায়। চ' এইটো এবাৰ ট্ৰাই কৰিব যদি আপুনি এটা ফৰেন ট্ৰিপ কৰি আছে। মই যি পিন্ধিম চবৰ লিংক তলত ডিছক্ৰিপশ্যন বক্সত দি দিম। চব অনলাইন কিনিছোঁ। চ' ইউ কেন অলছ, ইফ ইউ লাইক দেম ইউ কেন অলছ' বাই। এতিয়া মই ৰেডি হৈ আপোনাক দেখাম। অল ড্ৰেছড আপ, দিছ ইজ হাউ ইট লুকছ মাই ড্ৰেছ। চবৰ লিংক মই দি দিম আপোনাক। চ' আমি আহিছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। যেতিয়া আমি ষ্টে বুক কৰোঁ, আমি সদায় এইটো এটা পইণ্ট ৰাখোঁ কি তাতে ব্ৰেকফাষ্ট ইনক্লুডেড হওক, কিউকি ব্ৰেকফাষ্ট সদায় বুফে হয় আপোনাৰ এনেকুৱা ভাল বিলাক এটাত। আৰু এইটো যেতিয়া আমি আগোদাৰ পৰা বুক কৰিছিলোঁ বহুত ভাল ডিছকাউণ্ট আমি পাই গৈছিলোঁ। এনে এই প্লেচৰ দাম পাৰ নাইট 5,800 কিবা এনেকুৱা হয়, বাট আগোদাত আমি ভাল ডিল পাই পিনে 3,500 পাৰ নাইট আমি পে' কৰিলোঁ ইনক্লুডিং দ্য ব্ৰেকফাষ্ট। চ' ৰাতিপুৱাৰ যদি মিল আপোনাৰ ভাল হেভি হৈ যায় তো গোটেই দিনটো ভাল যায়। চ' নেক্সট টাইম যদি আপুনি যিকোনো ফৰেন কাণ্ট্ৰি বা ইণ্ডিয়াতে হওক ট্ৰেভেল প্লেন কৰে তো চাই ল'ব কি ব্ৰেকফাষ্ট ইনক্লুডেড হওক। এই জেগাৰ বেষ্ট পাৰ্ট আছিল ইয়াৰ ভিউ, স্পেক্টাকুলাৰ। চ' নাও এতিয়া কথা পাতোঁ ইহঁতৰ কাৰেঞ্চি বিষয়ে। ইহঁতৰ কাৰেঞ্চি হয় ইণ্ডোনেছিয়ান ৰুপিয়া। আমাৰ কাৰেঞ্চি ষ্ট্ৰংগাৰ হয় কম্পেয়াৰ টু দেম। আমাৰ 1 টকা ইহঁতৰ 192 ইণ্ডোনেছিয়ান ৰুপিয়াৰ সমান হয়। আৰু এইটো 1 লাখ ৰুপিয়া ইজ ইকুৱেল টু 520 ৰুপিজ এপ্ৰক্স ইন ইণ্ডিয়ান ৰুপিজ। আৰু আপুনি বহুত কিবা কিবি পাই যাব পাৰে। আপুনি ঘৰৰ পৰাই ইয়ানি ইণ্ডিয়াৰ পৰা যদি গৈ আছে ইয়াৰ পৰাই কাৰেঞ্চি এক্সচেঞ্জ কৰাই ল'ব আৰু জেনুইন চাইট চাব বা জেগাকেইটা চাব আৰু সদায় কম্পেয়াৰ কৰিব, কিউকি প্ৰাইচেছ ফ্লাকচুৱেট হৈ থাকে। কিছুমানত আপুনি ভাল ৰেট পাব। আৰু পাৰিলে ডলাৰ্ছ লৈ ঘূৰিব জাষ্ট টু বি অন দ্য ছেফাৰ ছাইড, কিউকি ডলাৰ্ছৰ ৰেট আপুনি সদায় ভাল পায় আৰু ডলাৰ্ছ প্ৰত্যেকটো জেগাত আপুনি একচেপ্ট কৰে। কিউকি আমি এটা প্ৰব্লেম ফেচ কৰিলোঁ কি বহুত জেগাত ইণ্ডোনেছিয়া ইণ্ডিয়ান ৰুপিয়া এক্সচেঞ্জ নকৰে আৰু কৰিলেও তাৰ ভেলিউ বহুত কম। বাট ডলাৰ্ছ আপোনাৰ চব জেগাতে কৰে আৰু তাৰ ৰেটো বহুত ভাল পায়। বহুত ৰ'দ হয়। চ' আই এম ৱেৰিং আ হেট। এতিয়া মালস্তি বীচ গৈ আছোঁ, আমি গৈছোঁ আগত। চ' আপোনাক দেখাম হাউচ মালস্তি বীচ।
সো আমি ফুৰিবৰ কাৰণে শ্বফেন ৰিভাৰ কাৰ বুক কৰিছিলোঁ ক্লুকেদি ক্লুক আনাডাৰ ৱেবছাইট হয় য'ত আপুনি বহুত ভাল ভাল ডিল পাই যায় এনে বালি ঘূৰিবৰ কাৰণে বেষ্ট মোড আৰু চিপেষ্ট মোড আপোনাৰ বাইক হয় কিন্তু যদি পাছত গৈ কম্পেয়াৰ কৰে কিউকি বাইকত আপুনি পেট্ৰলৰ নিজে দিবলগীয়া হয় চ' গৈ একে প্ৰাইচ হৈ যায় আৰু তাত বহুত গৰম হয় সেইকাৰণে আমি অপ্ট কৰিলোঁ গাড়ী লোৱা কিন্তু আপুনি সব অপশ্যন চাই ল'ব আৰু ক্লুকত আপুনি সব ইজিলি পাই যাব ৱেডাৰ ইট ইজ গাড়ী বা বাইক ৰেণ্টেল আৰু ভাল অফাৰো পায় এনেকৈ শ্বফাৰ ড্ৰিভেন কাৰ লোৱাৰ আৰু এটা বহুত ডাঙৰ প্লাছ পইণ্ট হয় কি আপুনি লোকেল মানুহ লগ পায় কিউকি ড্ৰাইভাৰ্ছকেইটা লোকেল হয় আৰু তেওঁৰ আপোনাক আৰু ভাল ইনফৰ্মেশ্যন দিব পাৰে কোন জেগা চাবৰ কাৰণে যেনেকৈ আমি গৈ আছিলোঁ মালাস্তি বীচ কিন্তু তেওঁ আমাক আকৌ পাদাং বীচত লৈ গ'ল বহুত ধুনীয়া জেগা আছিলে এনেকৈ কেৱে মাজতে গৈ পিনে আপোনাৰ বীচ ওলাই যায় লাইক আ ছাৰপ্ৰাইজ পেকেজ বহুত ধুনীয়া আছিল লগতে যোনটো বালিৰ চাউথ ছাইডত যিমান আপোনাৰ বীচ আছে চবতে আপোনাৰ এণ্ট্ৰি ফি এটা আপুনি পে' কৰিবলগীয়া হয় ইমান বেছি নহয় এৰাউণ্ড 200 to 300 ইণ্ডিয়ান কাৰেঞ্চি ইমান আপুনি পে' কৰিব লাগিব প্ৰত্যেকটো বীচ যাবৰ কাৰণে ইন দ্য চাউদাৰ্ণ ছাইড অফ বালি চ' এই বীচত আহি পিনে মন্দিৰ এটা দেখা পাইছোঁ চ' এই মন্দিৰত আহিছোঁ একদম বীচৰ মাজেদিয়ে ৰাস্তা আহিছে দাদা ওপৰছে স্বাস্তিক মন্দিৰটো বন্ধ হৈ আছে এণ্ড ইয়াৰ পৰা ভিউটো চাওক আমাৰ ড্ৰাইভাৰে আমাক এইটোও জনালে যে এনেতো ইণ্ডোনেছিয়া আপোনাৰ মুছলিম ডমিনেটেড কাণ্ট্ৰি হয় কিন্তু বালি আপোনাৰ হিন্দু মেজৰিটি থকা জেগা সেইকাৰণে আপুনি ইয়াতে প্ৰায় মন্দিৰো দেখা পাব আৰু মানুহে খুব ৰিলিজিয়াছ হয় যেনেকৈ আপুনি ভিডিঅ' চাব নহয় আপুনি গম পাই যাব মই এইটো কিয় কৈছোঁ এনিৱে তাৰপিছত আমি গ'লোঁ মালাস্তি বীচ ইয়াতো আপুনি এণ্ট্ৰি ফি এটা দিবলগীয়া হয় এইটো ছেইম লাইক 100 to 200 ৰুপিজ আৰু এটা কথা কি আপুনি যদি এনেকৈ গাড়ী বুক কৰে বা আপুনি বাইকে লয় আপুনি পাৰ্কিং ফিও এটা দিবলগীয়া হয় আৰু এইটো বেছি নহয় 20 to 30 ৰুপিজ ইন ইণ্ডিয়ান কাৰেঞ্চি Come back here only, no? মালাস্তি বীচ But- আৰু yeah. ফেমাছ বীচ হয় এইটো চাওঁ How long is this beach? Starts from here? বহুত ধুনীয়া লাগে ইমান ৰ'দ বহুত গৰম হয় মালাস্তি বীচ আহি পালোঁ বেক চাইডে মোৰ বীচ আছে পানী চাইছে ইমান ধুনীয়া ইহঁতৰ নাৰিকল 180 টকা কিন্তু বহুত ডাঙৰ লাগিছে Make it 20,000. There is 20,000. one. One. Cool, maybe. I have. Cool. One a cool. বালিৰ নাৰিকল কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া নহয় ভাল লাগিছে ভাল লাগিছে ইয়াৰ কোকোনাট বহুত ইণ্টাৰেষ্টিং আছিলে অকণমান প্ৰাইচি আছিলে বাট ইট ৱাজ ৱৰ্থ ইট আৰু আমি অকণমান শ্বপিং কৰিলোঁ কি মোৰ হাজবেণ্ডে হেটটো পাহৰি গৈছিলে আৰু একচুৱেলি মিছপ্লেচ কৰি দিলে ক'ৰবাই চ' আমি তেওঁৰ কাৰণে এটা হেট কিনিলোঁ আৰু প্ৰাইচেছ ৱে ছেইম লাইক ইণ্ডিয়া অনলি বাট অনলি প্ৰব্লেম ইজ ইয়াতে আপোনাৰ কাৰ্ড একচেপ্ট নকৰে ইহঁতে আপুনি কেছ লৈ যাব লাগিব সৰু দোকানকেইটাত কাৰ্ড নলয় অনলি কেছ লয় চ' এইটো এটা ড্ৰবেক হয় সেইকাৰণে কেছ ৰাখিব লাগিব আপুনি দেন আমাৰ নেক্সট ডেষ্টিনেশ্যন আছিলে দ্য পাণ্ডৱা বীচ আৰু নামেদি আম চিয়'ৰ আপুনি গেছ কৰিব পাৰে কি এইটো বীচটো ডেডিকেটেড আছে টু দ্য পাণ্ডৱাজ যেনেকৈ মই আপোনাক আগতো ক'লোঁ কি বালি হিন্দু ডমিনেটেড এৰিয়া হয় চ' ইয়াত আপুনি হিন্দুইজমৰ বহুত ইম্পেক্ট চাব
ছেইম ইয়াতো এই বিচত সোমাবৰ কাৰণে আপুনি এটা মিনিমাল ফি পে' কৰিবলগীয়া হয়, পাৰ্কিং ফি বেলেগকৈ দিবলগীয়া হয় আৰু সোমাই পিনে আৰু বাই দ্য ৱে দিছ ইজ দ্য ট্ৰেডিশ্যনেল এটায়াৰ, এইটো বালিনিজ এটায়াৰ হয় আৰু এইটো পিন্ধি আপুনি ফটো তুলিব পাৰে এগেইন এট আ মিনিমাল ফি। বহুত ধুনীয়া জেগা আছিলে। যেনেকৈ মই আপোনাক আগত ক'লোঁ কি ইয়াৰ মানুহে বহুত ৰিলিজিয়াছ হয়, তো আপুনি য'তে ত'তে জেগাই জেগাই একচুৱেলি এনেকুৱা অফাৰিংছ দেখা পাব যোনটো ইহঁতে নিজৰ ভগৱানক দিয়ে, যেনেকৈ আমি দিওঁ ইন মন্দিৰ। চ' বিচ ঘূৰোঁতে ঘূৰোঁতে আমাৰ ডে 1 ওলাই গ'ল আৰু এনেকৈ আমি ৰেপ কৰিলোঁ। চ' নেক্সট উইক মই আপোনাক লৈ যাম আমাৰ লগত আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন, এইটো হয় উবুড। চ' আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে এনজয় কৰিলে আৰু যদি কৰিছে তো প্লিজ এটা থামছ আপ দি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তো কৰি ল'ব আৰু মই লগ পাম আপোনাক মোৰ নেক্সট ভিডিঅ'ত। বাই।